1.5 বছৰৰ মূৰত মাজুলী যাবলৈ হৈছোঁ তৈয়াৰ আৰু এইফালে বেগ চেগ সামৰি মেলি আজৰি বেগটো কথা মানে নাচাব আৰু দেই এইটো মানে ধুনীয়াকৈ মোহাৰিম আৰু এতিয়া বস্তুখিনি ভৰাই মেলি ৰ'বলৈ মানে তত নাই আৰু একদম মানে আপোনালোকক দেখাই দিছোঁ আৰু কিমান বেছি ফূৰ্তিত আছোঁ সঁচাকৈ আগতে মানে মানুহজন যেতিয়া ঘৰত থাকে তেতিয়া নাহাঁহিব কিন্তু দেই মোৰ কি কাপোৰ লাগে কি কাপোৰ মানে কি লাগে কি পিন্ধিম মানে কি প্ৰয়োজনীয় সেইখিনি ছোৱালীজনীয়ে হওক বা মোৰে হওক বা নিজৰ মানুহজনৰ নিজৰে হওক সকলোখিনি কাপোৰ মানে ধুনীয়াকৈ কেতিয়াবা মই উলিয়াই দিওঁ বা কেতিয়াবা আনলাৰ পৰা তেওঁ নিজে লৈ বেগত ভৰাই আৰু আজি ৰাতিপুৱাৰ পৰা কি ভৰাম কি নকৰিম কৈ আৰু একদম যি পাৰোঁ তাকে ভৰাই গৈছোঁ আৰু এইটো ফুল আৰু অকণমান ফুল হ'বলৈ বাকী আছে আৰু ভৰাম আৰু কিবাকিবি শেষত ভৰাই মেলি ধুনীয়াকৈ মানে চলাইও নিব পাৰিম আৰু এইটোকে লৈ লৈছোঁ বেগ এটাত ভৰাইছিলোঁ কিন্তু বেগ বহুত বেছি মানে ডাঙৰ মোনা আৰু হাতত নিবলৈও কষ্ট হ'ব আৰু এইটো যিকণ সময় মানে যিকণ খোজকাঢ়ি যাম আৰু ইখন গাড়ীৰ পৰা সিখন গাড়ীলৈ এইটোতে মানে চলাই নিব পাৰিম যিহেতু ধুনু যাব আৰু আমি দুজনীয়ে যাম যিহেতু বহুত বেছি কষ্টও হৈ যাব সেইটো কাৰণে এইটোকে লৈছোঁ আৰু যিটো মানে ডাঙৰ মোনাখনত ভৰাইছিলোঁ সেইখন মানে ছিগি থাকিলে মানে সোমাইছে বস্তু কিন্তু মানে দাঙিবৰ সময়ত ছিগি থাকিলে আৰু এইটোকে সেইকাৰণে লৈ লৈছোঁ কিমান বেছি মনটো ভাল লাগিছে আৰু ধুনু আজি পলিঅ' আছিল দেওবাৰ মানে আজি মাহঁতে মানে আজিয়ে মাতিছিলে আজি বোলে দেওবাৰে বেছি ভিৰ নাপাওঁ আজি আহিবি এনেকৈ কৈছিলে কিন্তু মানুহজনে ক'লে দেওবাৰে বোলে গাড়ী কেতিয়াবা খেলি মেলি হয় সেইকাৰণে যাব নালাগে আৰু মানুহজনৰ কথা আমি ৰখি দিলোঁ আৰু সেইকাৰণে আজি ধুনু মানে পলিঅ' পৰিলে কালি আকৌ ৰাতি ফোন কৰিছে পলিঅ' আছে বুলি বোলে পলিঅ' খুৱাই মেলি আজি আজৰি কাইলৈ গৈ আছোঁ মাজুলী ঘৰলৈ কিমান বেছি মনটো ভাল লাগিছে।